আপুনি আপোনাৰ ফেচবুকৰ প্ৰফেশ্যনেল একাউণ্টটো নাইবা ফেচবুকৰ পেজটো গ্ৰ' কৰিব খুজি আছে নেকি? ডাঙৰ ক্ৰিয়েটৰবিলাকৰ নিচিনা আপোনাৰো ফলোৱাৰ্ছ বাঢ়ক, আপোনাৰ পোষ্টবিলাক ভাইৰেল হওক আৰু কণ্টেণ্ট মনিটাইজেশ্যন টুলৰ জৰিয়তে আপুনিও কিবা এটা টকা উপাৰ্জন কৰক। এনেকুৱা সপোন আপুনি চাই আছে নেকি? যদি হয় তেন্তে আজি মোৰ কথাবিলাক মনোযোগেৰে শুনিব। কাৰণ এইবোৰ কেৱল সপোন হৈ থকাৰ বস্তু নহয়। ইয়াৰ আঁৰত এক ছিষ্টেম আছে, এক ষ্ট্ৰেটেজি আছে আৰু সেই ষ্ট্ৰেটেজিটোৰ আটাইতকৈ গোপন কথাটো হৈছে আমাৰ একতা। ফেচবুকত আপোনাৰ পোষ্টৰ বা ভিডিঅ'ৰ প্ৰথম 1 ঘণ্টা সময় হৈছে ইয়াৰ ভৱিষ্যতৰ পৰীক্ষা। এই প্ৰথম 1 ঘণ্টা সময়ছোৱাত ফেচবুকৰ এলগৰিথমে আপোনাৰ যিমানখিনি এক্সিষ্টিং ফলোৱাৰ্ছ আছে সেইসকলক আপোনাৰ পোষ্ট বা ভিডিঅ'টো দেখুৱায় আৰু ফেচবুকৰ এলগৰিথমে লক্ষ্য কৰে যে আপোনাৰ ভিডিঅ'বোৰ বা আপোনাৰ পোষ্টবোৰ সম্পূৰ্ণৰূপে মানুহে চাই আছে নে নাই, চাই পেলাই লাইক কৰি আছে নে নাই আৰু কমেণ্ট আহি আছে নে নাই। কমেণ্ট যদিও আহিছে তেন্তে কমেণ্টকেইটা অৰ্থপূৰ্ণ হয় নে নহয়, লগত অলপ চলপ শ্বেয়াৰ হৈ আছে নে নাই। যেতিয়া এই সকলোবোৰ চাই ফেচবুকৰ এলগৰিথমে এটা পজিটিভ চাইন পায়, তেতিয়া আপোনাৰ কাৰণে, আপোনাৰ পোষ্টবোৰৰ কাৰণে ফেচবুকৰ এলগৰিথমে এটা দুৱাৰ খুলি দিয়ে। তেতিয়া আপোনাক ফ'ল' নকৰা হেজাৰ হেজাৰ নতুন দৰ্শকৰ ওচৰলৈ আপোনাৰ ভিডিঅ' বা পোষ্টটো লৈ যায়। বন্ধুসকল, ফেচবুক বা ইউটিউব জগতত গ্ৰ' কৰাৰ এয়াই একমাত্ৰ মূল মন্ত্ৰ। উদাহৰণস্বৰূপে যদি আপোনাক বুজাবলৈ যাওঁ, এটা দোকান, যদি দোকানত থকা এক্সিষ্টিং কাষ্টমাৰ, যোনকেইটা পুৰণা কাষ্টমাৰ আছে সেইকেইটাই অকল আহি থাকে তেন্তে দোকানৰ গ্ৰ'থ হোৱাটো অসম্ভৱ। যেতিয়া দোকানটোত নতুন কাষ্টমাৰ অহা আৰম্ভ হ'ব তেতিয়া কিজানি দোকানটো বহুত বেছি আগুৱাই যোৱাৰ সম্ভাৱনা থাকে। ঠিক তেনেদৰে আপুনি আপোনাৰ পেজ বা প্ৰফেশ্যনেল একাউণ্টটো ধৰিব পাৰে। যেতিয়া পৰ্যন্ত ফেচবুকে নতুন দৰ্শকসকলক আপোনাৰ পোষ্ট বা আপোনাৰ ভিডিঅ'বোৰ দেখুওৱা আৰম্ভ নকৰিব তেতিয়ালৈকে আপোনাৰ গ্ৰ'থ নহ'ব। আৰু এই অবিশ্বাস্য কামটো আমি সকলো অসমৰ নতুন বা সৰু সুৰা ক্ৰিয়েটৰসকলে একেলগ হৈ একগোট হৈ একতাৰে কৰিব পাৰোঁ। কল্পনা কৰকচোন, অসমৰ এনেকুৱা এটা নেটৱৰ্কৰ কথা য'ত কোনো এটা ভাল ভিডিঅ' দৰ্শকৰ অবিহনে হেৰাই নাযায়। প্ৰথম 1 ঘণ্টাত সেই পোষ্ট বা ভিডিঅ'টোৱে ইমান বেছি ছাপোৰ্ট পায় যে ফেচবুকৰ এলগৰিথমে বাধ্য হৈ সেই ভিডিঅ' বা পোষ্টটো ভাইৰেল কৰাত সহায় কৰি দিয়ে। আমি সৰু সুৰা ক্ৰিয়েটৰবিলাকে যদি এজনে আনজনক ছাপোৰ্ট কৰি যাওঁ, এটা টিম ৱৰ্ক কৰি যাওঁ, যেতিয়া আমি পোষ্ট কৰোঁ, যেতিয়া এজনে আনজনৰ পোষ্টবিলাক লাইক কৰিম, সম্পূৰ্ণৰূপে চাই পেলাই এটা অৰ্থমূলক কমেণ্ট কৰিম, তেতিয়া নিশ্চয় ফেচবুকৰ এলগৰিথমে আমাৰ পোষ্টবোৰক এটা পজিটিভ চাইন হিচাপে ধৰি সেই পোষ্টবোৰ ভাইৰেল কৰাত অলপ সহযোগ কৰিব। বন্ধুসকল, আপোনালোকে মোৰ কণ্টেণ্টবোৰক ছাপোৰ্ট কৰক আৰু মই কথা দিছোঁ যে মই আপোনাৰ সকলোতকৈ ডাঙৰ ছাপোৰ্টাৰ হ'ম। মই আপোনাৰ পেজত যাম, আপোনাৰ কণ্টেণ্টবোৰ চাম, আপোনাৰ কামক মই দিলছে সন্মান জনাম আৰু মোৰ ফালৰ পৰা আপোনাক সম্পূৰ্ণ সহায় আগবঢ়াম। আৰু মোৰ ছাপোৰ্টবোৰ কেৱল লাইক আৰু কমেণ্টত সীমাবদ্ধ হৈ নাথাকে। এই আৰিফ আহমেদ পেজখনৰ পৰা মই নিয়মীয়াকৈ আপোনালোকৰ কাৰণে ইউটিউব আৰু ফেচবুকৰ গ্ৰ'থৰ গোপন কৌশলবোৰ সদায় আপোনালোকলৈ লৈ আনিম। আপুনি অকলে কষ্ট কৰি গৈ থাকিব পাৰে নাইবা মোক এই যুঁজত লগত লৈ পেলাই একতাৰে আগুৱাই যাবলৈ এটা সহযোগিতা আগবঢ়াব পাৰে। সিদ্ধান্ত আপোনাৰ ওচৰত। যদি আপুনি মোৰ কথাবোৰত একমত আৰু এটা টিম হিচাপে কাম কৰিবলৈ আপুনি সাজু, তেন্তে কেপশ্যনত এটা হোৱাটছএপ গ্ৰুপৰ লিংক দিয়া আছে। সেই লিংকটোত ক্লিক কৰি পেলাই আপুনি গ্ৰুপটো জইন কৰি লওক। গ্ৰুপত কোনো ধৰণৰ অযথা পোষ্ট শ্বেয়াৰ কৰা নহয়। ইয়াত কেৱল সহায় আগবঢ়োৱাৰ বাবে পদক্ষেপ লোৱা হ'ব। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে। যদি পাইছে প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু যদি এতিয়া পৰ্যন্ত আপুনি মোৰ পেজটো ফ'ল' কৰা নাই তেন্তে ফ'ল' বটনত ক্লিক কৰি পেলাই ফ'ল' কৰি লওক। আজিৰ কাৰণে ইমানখিনি আছিলে বন্ধু। নেক্সট ভিডিঅ'ত পুনৰ এবাৰ লগ পাম। তেতিয়ালৈকে সুস্থ থাকক, সুৰক্ষিত থাকক। বাই বাই। জয় আই অসম।